লগতে আমি ধন্যবাদ জনাইছোঁ আজি আসাম গ্ৰামীণ মিত্ৰ ছ'চাইটি NGOক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ চাউদান খেৰণী ৰেঞ্চৰ দ্বাৰা যথেষ্ট সহযোগ কৰিছে, সিহঁতক লৈ ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ এই স্বত্বাধিকাৰী আমাৰ সজিত চৰংচাক ধন্যবাদ, তেখেতে যে প্ৰাকৃতিক ওপৰত যিটো সজাগতা তেখেতক ধন্যবাদ জনাবলৈ। গতিকে আমি আমাৰ সপোন টিম কাৰ্বি আংলং চিফ ডক্টৰ তুলিৰাম ৰংহাং তেখেতে সপোন যে আমাৰ যিবিলাক আগত দিনবিলাক গছ গছনি ধ্বংস হৈছে কাৰ্বি আংলং, গতিকে এতিয়া তেখেতে এইটোৱে ভাবিছে যে সেইকাৰণে নিজেই তেখেতে এই ডিপাৰ্টমেণ্টটো ফৰেষ্ট ডিপাৰ্টমেণ্টটো যিহেতু লৈছে, গতিকে যে কাৰ্বি আংলংটো পুনৰ সেউজ কৰিব লাগে। গতিকে সেই গছ গছনি ৰোৱাটো অকল আজি ইনভাইৰনমেণ্ট ডে বুলি নহয়, খালি শ্লোগান নহয়, কামে কাজে তেখেতে দেখাব বিচাৰিছে। গতিকে মই সেইটোৱে আহ্বান জনাব বিচাৰিছে যে অকল ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে দিনাখনে যে গছ ৰুব লাগে বুলিতো এইটো সম্ভৱ নহয়, কাৰণ একদিনতে গোটেই এৰিয়া যে গছ ৰুই দিব কাৰ্বি আংলং এইটো সম্ভৱ নহয়। গতিকে সদায় আমি ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে শেষ হোৱাৰ পাছতেও আমি কৰিব লাগিব। আৰু মই জনাত ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াৰ আগত দিনৰলৈকেও কৰিছে। আৰু যিহেতু আমাৰ সংবিধানত এটা এইটো মৌলিক এটা কৰ্তব্য, যিহেতু আৰ্টিকল 51A জিৰ মতে আমি নাগৰিকবিলাকে, ভাৰতৰ নাগৰিকবিলাকে যে হাবি জংঘল গছ গছনি নদী সকলো আমি সুৰক্ষা কৰা আমাৰ কৰ্তব্য সেইটো। গতিকে সেইটো আমি সহযোগ কৰিব লাগে, আমাৰ ডিউটি বুলি ভাবিব লাগে। যেনেকুৱা নিজৰ মাদাৰ ডে বুলি কয়, অকল মাক ভাল পোৱাটো অকল এদিন নহয়, সদায় দিন ৰাতিয়ে ভাল পায়, ঠিক তেনেকুৱা আমি গছ গছনিক ভাল পোৱাটো সদায় মনত অন্তৰে ল'ব লাগিব। সেই হিচাপে আমি সদায় গছ গছনি ৰুব লাগিব আৰু গছ গছনি নদ নদী ধ্বংস কৰাটো আমি বাধা কৰিব লাগিব আৰু সুৰক্ষা কৰিব লাগিব সকলো নাগৰিকে। সেইটোৱে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আসাম গ্ৰাম মিত্ৰ ছ'চাইটি, তাৰোপৰি উইজডম থাউজেণ্ড তেখেতসকলে মোক আজি কেইবাদিনৰ আগৰ পৰা যোগাযোগ কৰিছিল এই সংক্ৰান্তত। আৰু তেখেতসকলে বিচাৰিছিলে আজি আমাৰ সকলোৰে সন্মানীয় আদৰৰ য়ং এণ্ড ডাইনামিক লিডাৰ আমাৰ CM ডক্টৰ তুলিৰাম ৰংহাঙক তেখেতসকলে আমন্ত্ৰণ জনাইছিলে, কিন্তু তেখেত বিশেষ কাৰণত আজি নীতিন গাডকাৰীৰ আজি কাৰ্যসূচী আছে শিৱসাগৰত, মুখ্যমন্ত্ৰীৰ লগত তেওঁ গ'ল। মই তেখেতক অৱগত কৰিছিলোঁ, কিন্তু তেখেতে এই বিশেষ কাৰ্যসূচী তাত যাব লগা হয় আহিব নোৱাৰিলে, মোক তেখেতে ডিপোৰ্ট কৰিছে। কিন্তু যিয়ে নহওক আজি যি মহৎ অনুষ্ঠান আজি সুজিত চৰংহঁতৰ নেতৃত্বত এই কাৰ্যসূচী চিৰসেউজ কৰাৰ যি লক্ষ্য, এই লক্ষ্যত আমি শলাগ লৈছোঁ। তাৰোপৰি টিম কাৰ্বি আংলং তেখেতসকলৰ প্ৰতি সদায় কৃতজ্ঞতা হৈ ৰ'ব। আৰু এই অঞ্চলটো তেওঁলোকৰ যি উদ্দেশ্য আগত লৈ কাম কৰিছে, এই উদ্দেশ্য সফল হওক, মই আৰু বিশেষ নকওঁ। আৰু বহুত গৰমৰ মাজত আৰু ছাত্ৰ ছাত্ৰীসকল এতিয়াও আছে, আৰু 4 কিলোমিটাৰ তেওঁলোকে যি ইয়াৰ পৰা 4 কিলোমিটাৰ আৰু আগলৈ যাব, গোটেই ৰাস্তা পদূলিয়ে তেওঁলোকে গছ ৰোপণ কৰিব। গতিকে এই যিটো কাৰ্যসূচী সফল হওক, মই তাৰ কামনা কৰি মোৰ ইমানেই এতিয়া বক্তব্য আগবঢ়ালোঁ। আৰু আপুনি কি মেছেজ দিব আজি ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে? মই সকলোকে সেইটোৱে আহ্বান জনাম যে তেখেতে আজি এই NGOয়ে আজি ইয়াত গছ ৰোপণ কৰিলে, গতিকে প্ৰত্যেক যাৰ ঘৰৰ সন্মুখত গছটো ৰোপণ কৰিছে বা তাৰ ওচৰৰ কোনোবা ওচৰত যদি আৰু গছ গছনি আছে, সেইটো যাতে ডাঙৰ দীঘল কৰাত এই ব্যক্তিসকলে, ঘৰৰ আগৰ ব্যক্তিসকলে যাতে সহায় সহযোগিতা আগবঢ়ায় বা লক্ষ্য দিয়ে, তাৰ প্ৰতি মই আহ্বান জনাইছোঁ। সেইটোৱে Nilitom Mahamaya Ahomustilong Pustami Pini Nilitom Ladak Mondol Kumutipen Danglong PLCC Lapen La VDC team Lapen Kadukawe Tilang Pepen Pini Nilitom Mahamaya Humusilong Pustami World Environment Day Labang So Arni Katalondon La Sinilitom La So Katalondon Makelalo Je Nilitom Along Tengpiarong Iponlo La Si La So Tengpiarong Ipondepen Angko nilito Mahamaya Ahomusti pen jitu non agriculture hin pen kaprek achili keron pon pini nilito la bakso asai tak lempon lo pini lang bakso asai long kusame
ilitum aningkan mang sitame kidu kela katum han cili ke colong thek thia tum phan nilitum lapuson si bini sitame ron ponlo la silaso kelon long bake churupar piglo athema ilitum CM akai tuliram rong hangsar alang li ke claim ke misen pena jene la pen ilitum em sar lun sing teron sar ke misen pena jene nilitum mahamaya humusilong pistame aningkan mang sitame lapuson sok acili sitame hana cili akot ke hana por hana cili lapuson nilitum rada phandron ponlong lo asini pini pistame nilitum lapuson si kiron ponlo la silada kisan komuti do alang litum pensi alang litum phan pini nilitum pilo la alang litum kadu kawe la komuti pen alang litum ron pon po hai kadu kawe nilitum mahamay long 31 apias do la sila 31 apias ang kangalong arong dupik la sila hai hui sitame alang litum la piasang kangalong local community atum sitame ala dak itu kela katum mane cili kilong thek atum pan pajir dampo alang ditum kela lo hybrid asok do labangso bangke 30 quintal lapen angke la jitu general pe la son asok do halata bene oh hala general bang 30 quintal lo hala hybrid bangke 3 quintal lapen zinc sulfate 15 quintal do lapen lime 15 quintal lapen NPK 150 liters do lada pini tum keron ponlong Pierong